চেনেল মাজনী চমালে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে ধুনীয়া ধুনীয়া কমেণ্ট দিব। আপোনালোকৰ খবৰ নিশ্চয় ভালে, মোৰো ভালে আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি কাতি বিহু আৰু কাতি বিহুৰ আন এটা নাম কঙালী বিহু আৰু সকলোৱে কাতি বিহুৰ কাৰণে আৰু সকলোৱে তুলসী তলত চাকি দিয়ে আৰু খেতি পথাৰতো পোক-পৰুৱা নাহিবৰ কাৰণে চাকি দিয়ে আৰু আকাশ বন্তি। তো আজি ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো বলক এতিয়া আমি তুলসী আগত লৈছোঁ, বলক চাওঁগৈ। আৰু এয়া তুলসীৰ তলত আজি মায়ে চাকি দিব আৰু শৰাই দিব আৰু ঘৰৰ ভিতৰতো দিম আৰু আমাৰ পিছফালৰ খেতিৰ ফালেও দিম আৰু মায়ে কিছুমান প্ৰসাদ থৈছে আৰু এতিয়া বজাৰতো যাম ফল মূল আনিবলৈ। তেন্তে বলক। কাতি বিহু যিহেতু সেইকাৰণে গোটা মাটিমাহ দিব লাগে শৰাইত আৰু আমিও শৰাইত গোটা মাটিমাহে দিম। তো বলক কি কি ফল দিছে সকলোবোৰ দেখাই আছোঁ, বলক। এয়া গোটা মাটিমাহ আৰু নাৰিকল বুট আৰু ইফালে ৰবাব টেঙা আৰু বাকী ফলখিনি আমি এতিয়া মা আৰু মই কিনিবলৈ যাম। তো কিনা হোৱাৰ পিছত আপোনালোকক দেখাম, বলক। আৰু আমাৰ পূজাত কি কি কাপোৰ কিনিলোঁ আপোনালোকক সেইখিনিও দেখাওঁ, বলক আহক। আৰু এয়া হৈছে পূজাৰ কাপোৰ আৰু আনিব আছে, আজি এইখিনিকে দেখাইছোঁ। এয়া এটা মই লৈছোঁ পেণ্ট, এইটো হৈছে এটা লৈছোঁ পেণ্ট, তাৰপিছত আৰু এইটো এটা স্পৰ্টিং, যিহেতু এতিয়া ঠাণ্ডা পৰিব হৈছে আৰু পূজা যিহেতু পূজাত ঠাণ্ডাই পৰিব চাগে। আৰু এইটো এটা স্পৰ্টিং লৈছোঁ আৰু এইটো এটা স্পৰ্টিং লৈছোঁ আৰু এইটো এটা পেণ্ট লৈছোঁ আৰু কিনিব আছে। সেইখিনি আমি আপোনালোকক মই মিনি ব্লগত দেখাই দিম। আৰু কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আৰু কাতি বিহুৰ দিনাখন ইমান ধুমধামেৰে উদযাপন কৰিব পৰা নাযায়, কাৰণ এইটো কাৰণে নোৱাৰে মানুহৰ কাতি বিহুৰ সময়ছোৱাত মানুহৰ অভাৱ হয় আৰু অভাৱত কাতি বিহুটো ইমান ধুমধামেৰে উদযাপন কৰিব পৰা নাযায়। সেইকাৰণে মানুহে যিমান পাৰে এনেকৈ আৰু কাতি বিহুটো ধুমধামেৰে উদযাপন কৰিব লাগে আৰু ইমান ধুমধামেৰে উদযাপন কৰিব নোৱাৰে, কাৰণ অভাৱ হয়। আমি যেনেকৈ পাৰোঁ কাতি বিহুটো উদযাপন কৰিবৰ বাবে সেনেকৈ মানুহৰ মৰমৰ জোখেৰে আমি কাতি বিহুটো উদযাপন কৰিব লাগে আৰু সকলোৱে নিজৰ বিচৰা ধৰণে সুখী হৈ থাকক, মই সেয়ে কামনা কৰিলোঁ। ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে বাই বাই।